মইতো এইবোৰ এনে গজব আপুনি ওই নৈ পাৰত বহি পেলাই ষ্টেটাছ লগাই থাকিলে গাঞ্জা গাঞ্জা ও গাঞ্জা গাঞ্জা শুনিছোঁ পৰীক্ষাত পাছ কৰিলি বোলে তোকতো মই কেতিয়া পঢ়া নেদেখিলোৱেই কেনেকৈ পাছ কৰিম আপোনাৰ দেখোন 4-5টা ল'ৰা আছে মইতো তেনেকুৱা আৰে খাইছ গৈছোঁ ঘূৰি ফুৰিব তেলে ফাটিছে ন তোক ইমান সুখত ৰাখিছোঁ তেওঁ কিতাপ পঢ়িবলৈ মন নাই অকল মোবাইল 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 আমি তহঁতৰ দিনত হ'ব হ'ব দেবা একেবোৰ কথাকে আৰু কিমান শুনি থাকিম তুমি এটা কোৱা আমি নৈ সাঁতুৰি পাৰ হৈ স্কুল আৰে সেইটো কোন মূৰ্খ আছিলে যিটোৱে নৈখনে এইবাৰ স্কুলখন বনালে এইবাৰ কি স্কুলত জেগা নাপালে নেকি নে মাটি নাপালে আমি পাহাৰ বগা বগাই স্কুল গৈছোঁ কি কৰিলে ইমান পঢ়া শুনা আমি মাটিৰ চাকি পোহৰত পঢ়িছিলোঁ দিনৰ দিনটো ক'লৈ গৈছিলে দিনটো নুজুৰিছিলে নে আপোনালোকৰ কাৰণে আৰু ইমানবোৰ পঢ়া শুনা কৰি কি কৰিলে আপোনালোক আজি দেখোন সেই পকা কামৰ যোগালি কৰি ফুৰিছে আৰে আপোনালোকৰ দিনতো ভালে আছিলে এইবিলাক ইনষ্টা ফেচবুক একো নাছিলে নহ'লে আপুনি ওই নৈ পাৰত বহি পেলাই ষ্টেটাছ লগাই থাকিলে গাঞ্জা গাঞ্জা ও গাঞ্জা গাঞ্জা হ'ব হ'ব তোৰ কালি গুগল হিষ্টৰী চাৰ্চ কি চাৰ্চ কৰি থাকা তোৰ গুগলত নপঢ়াকৈ এক্সাম কেনেকৈ পাছ কৰিব পাৰি আধা ঘণ্টা 10 ঘণ্টা কেনেকৈ উঠিব পাৰি ৰাতিপুৱা সোনকালে 10টা বজাত কেনেকৈ উঠিব পাৰি মইতো এইবোৰ এনে গজব বেজত পঢ়িব হ'লে নোৱাৰে এইবিলাক চাৰ্চ কৰি থাকক আপুনি অকল সেই আগৰ দিনৰ কথাবিলাকে কৈ থাকে আজিকালি এক্সাম পাছ কৰিবলৈ কিমান টান জানেনে আপুনি লাচিত বৰফুকন যদি পঢ়ি যাওঁ চুকাফা বহি থাকে अच्छा চুকাফাকো যদি পঢ়ি যাওঁ গদাপানীয়ে হেংদাং লৈ ৰখে यही नहीं अभी और सुनिए আৰু গোটেই হিষ্ট্ৰীখন যদি পঢ়ি যাওঁ তেতিয়া আকৌ সুধিব 2 মাহৰ আগত প্ৰধানমন্ত্ৰী কোনখন দেশৰ পৰা গৈছে আৰে পাছ কৰাবৰ মন নাই যদি পাছ কৰাব নালাগে আৰু কি হয় এইবিলাক ফাইল কৰিছে আৰু মই কি জানো সি ক'ত ঘূৰি ফুৰিছে আৰু এই গণিত ছাবজেক্টটো যে ল'ৰা ছোৱালীৰ মাথা গৰম কৰিবলৈকে দিছে ধৰি লোৱা ৰাহুলে 1600 লিটাৰ টেংকিত পানী ভৰাই আছে কিন্তু টেংকিটোৰ তলত ফুটা হোৱাৰ কাৰণে টেংকিটো পানীত ফুট হোৱা নাই আৰে ৰাহুল নহ'লে টেংকিটো সলনি কৰ নহ'লে নতুন টেংকি এটা আন কিহৰ কাৰণে আকৌ সেই টেংকিটোত ফুটা টেংকিটোত পানী ঢালিবলৈ ধৰি লোৱা 16টা মানুহে এটা গাঁত খান্দি আছে कुछ भी আৰে ইমান ডাঙৰ 16টা মানুহৰ গাঁত খন্দুৱাই পেলাই আপুনি কি কৰিব তাত আপোনাৰ মৃতদেহটো পুতিম নেকি ऐसे कुछ ज्यादा नहीं हो गया দিমাগ খাৰাপ কৰি ৰাখিছে साले मजाक बना के रखते हो भड़वा समझे क्या It's going down for real.